এভৰিৱান, মোৰ ইউটিউব চেনেল মেঘালী ব্লগছলৈ সকলোকে ৱেলকাম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, কোমোৰাৰে হাঁহৰ ৰেচিপি। চাবচোন সকলোৱে মই কেনেকৈ বনাওঁ। প্ৰথমতে মই লৈছোঁ কোমোৰাখিনি ভালকৈ ধুই কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট বনাই লৈছোঁ, জিৰা আৰু গোটা ধনিয়াৰ পেষ্ট। আৰু মই হাঁহৰ মাংসখিনি এতিয়া মই মেৰিনেট কৰিম। তাতে এড কৰিছোঁ নিমখ, হালধি আৰু সৰিয়হৰ তেল আৰু নেমু এড কৰিছোঁ। নেমুখিনি মই এপিচ লৈছোঁ, বেছি লোৱা নাই। নেমু এড কৰিলে ধুনীয়া মাংসখিনি অলপ ঢিলা হয়, নৰম হয়। তাৰপিছত মই সানি লৈছোঁ। আধা ঘণ্টামান মই ঢাকন লগাই থৈ দিছোঁ। তাৰপিছতে মই কেৰাহীখন পাতি দিছোঁ। তাৰপিছত গৰম হোৱাৰ পিছত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত দি তাৰপিছত পিঁয়াজখিনি এড কৰিছোঁ। পিঁয়াজখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম, ভালকৈ ভাজি ল'ম, কাঢ়াকৈ ভাজিম পিঁয়াজখিনি। তাৰপিছতে মই জিৰা আৰু ধনিয়া পেষ্টখিনি দি দিম। তাৰপিছতে আদা নহৰু পেষ্টখিনিও একেলগে দি দিম। এয়া দিলোঁ। তাৰপিছতে ভালকৈ ভাজি ল'ম, ভালকৈ কাঢ়াকৈ ভাজি লৈছোঁ। তাৰপিছতে মই গুড়ি মছলা পানীৰ লগত মিহলি থৈছিলোঁ, সেইখিনি মই এড কৰিছোঁ, ভালকৈ লৰাই দিছোঁ। তাৰপিছতে মই অকণমান পানী এড কৰিম। ঢাকন লগাই দিলোঁ। ঢাকনি লগাই দিয়াৰ পিছত এবাৰ চালোঁ, অকণমান পানী আছে, আকৌ ঢাকন লগাই দিলোঁ। তাৰপিছতে চালোঁ যে ঢাকনি গুচাই চালোঁ, পানীখিনি নোহোৱা হৈ গৈছে। এতিয়া মই হাঁহৰ মাংসখিনি এড কৰিম। তাৰপিছতে ভালকৈ ফ্ৰাই কৰি ল'ম, ভালকৈ লৰাই দিম। লৰাই ঢাকনি লগাই দিলোঁ। তাৰপিছতে ভালকৈ লৰাই দিলোঁ। তাৰপিছতে মই কোমোৰাখিনি এড কৰিলোঁ, এপিচ কৰি দিলোঁ। তাৰপিছতে মই ভালকৈ লৰাই দিছোঁ। তাৰপিছত ঢাকনি লগাই দিলোঁ। আকৌ চালোঁ ভালকৈ কোমোৰাখিনি সিজিছেনে নাই। তাৰপিছতে লৰাই দিছোঁ, ভালকৈ ভাজি লৈছোঁ। তাৰপিছতে মই পানী এড কৰিছোঁ একাপ। ভালকৈ লৰাই ভালকৈ শুকানকৈ ভাজি লৈছোঁ। আপোনালোকেও তেনেকৈ মোৰ নিচিনা ভাজিব। 2 কাপ পানী দিলোঁ, 2 কাপ পানী দি লৰাই দিছোঁ। তাৰপিছত ঢাকনি লগাই দিলোঁ। তাত আকৌ চালোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে দেখিব। আকৌ ঢাকনি লগাই আকৌ লৰাইছোঁ, ফুল চিমতে দিছোঁ। তাৰপিছতে কোমোৰাখিনি সিজিছেনে চালোঁ, ঢাকনি লগাই দি আকৌ চালোঁ। তাৰপিছত এইবাৰ গ্ৰেভিখন ধুনীয়া হৈছে। তাৰপিছতে মই ধনিয়া এখিনি কাটি থৈছিলোঁ, এইখিনি এড কৰিলোঁ, লৰাই দিছোঁ। কোমোৰাখিনি চালোঁ সিজিছে, ঢাকনি লগাই দিলোঁ। এয়া হৈ গ'ল মোৰ হাঁহৰ ৰেচিপি। কোমোৰাৰ কেনেকুৱা পালে জনাবচোন, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আকৌ নতুন ৰেচিপি লৈ আহিম। আজিলৈ বাই, থেংক ইউ ফৰ ৱাটছিং।